হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। আজি এটা সুন্দৰ ৰেচিপি লৈ আনিছোঁ, সেইটো হৈছে আঙুলি পিঠা। প্ৰায় সকলোৱে এইটো বনাই খাইছে আৰু যিসকলে খোৱা নাই এবাৰ বনাই খাই চাবচোন। বেছি সময়ো নালাগে আৰু বেছি বস্তুৰো প্ৰয়োজন নাই। পটাপট এইটো বনাই খাব পাৰি, খায়ো ভাল লাগে। এবাৰ বনাই খাই চাবচোন সকলোৱে। আজি মই বনাইছিলোঁ, সেয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। পিঠা বনাবৰ কাৰণে আজি মই জহা চাউলৰ পিঠাগুড়ি লৈছোঁ। ভাত খোৱা চাউলৰ পিঠাগুড়ি ল'লেও হয়। অকণমান নিমখ দিছোঁ, সেইখিনি ইয়াত ভালদৰে সানি ল'ম। তাৰপিছতে অকণমান ঘিউ দিছোঁ, সেইখিনিও ইয়াত ভালদৰে সানি লৈছোঁ। আৰু কুহুমীয়া গৰম পানী লৈছোঁ। এতিয়া গৰম পানী দি এইখিনি ভালদৰে এতিয়া মঠিব লাগিব। এইখিনি মঠি লোৱা হৈ গ'ল। অকণমান ঘিউ লৈছোঁ এই কাঁহীখনত সানি ল'বলৈ। মই পিঠা বনাই যিহেতু কাঁহীখনত থ'ম, পিঠাকেইটা যাতে কাঁহীখনত লাগি নধৰে, সেইকাৰণে মই অকণমান ঘিউ সানি লৈছোঁ। বনাবলৈ একেবাৰে ইজি। এয়া চাওক, মোৰ প্ৰথমটো পিঠা হৈছে এইটো। এনেকৈ মই বাকীখিনি পিঠাও বনাই ল'ম। আনফালে গেছটো জ্বলাই মই এটা চচপেনত গাখীৰ পাতি দিছোঁ আৰু গাখীৰখিনি অকণমান উতল আহিবলৈ দিছোঁ আৰু 2টা ইলাচি দি দিছোঁ আৰু গাখীৰখিনি অলপমান শুকাবলৈ দিম। তাৰপিছত ইয়াত পিঠাখিনি দিম। এইখিনি মোৰ পিঠা বনোৱা হৈ গ'ল। এয়া চাওক, গাখীৰ অলপমান শুকাই আহিছে আৰু এতিয়া ইয়াতে এটা এটাকৈ পিঠাখিনি দি দিম। এইখিনি পিঠাখিনি দিয়া মই 5 মিনিটমানৰ পাছত এয়া দেখুৱাইছোঁ। অলপমান পিঠা সিজিছে আৰু এতিয়া তাত অকণমান ঘিউ দি দিছোঁ। আকৌ এইখিনি অকণমান শুকাবলৈ দিম। গাখীৰখিনি শুকাবলৈ দিম আৰু পিঠাখিনিও সিজিবলৈ দিম। এয়া চাওক, পিঠা সিজিলে। এইখিনি সিজিবলৈ বেছি সময় নালাগে, 10 বা 12 মিনিট সময়তে সিজি যায়। তাৰপিছতে ইয়াত সোৱাদমতে চেনি দি দিছোঁ। আপোনালোকে যিমানটো সোৱাদমতে চেনি দি খাবলৈ বিচাৰে সেইমতে দিলেই হ'ব। আকৌ এইখিনি অকণমান শুকাবলৈ দিম। এয়া চাওক, মোৰ পিঠাও সিজিলে আৰু গাখীৰো শুকাই আহিলে। আজি ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব কোনে কোনে এইটো পিঠা খাইছে। আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। আজিলৈ আহিছোঁ।